অপেক্ষা সদায় মাথো সেইজনৰ বাবেহে কৰিবা যিজনে ঘূৰি আহোঁতে তোমালৈ এটা খোৱা বস্তু লৈ আহে। মানুহে যিমানেই শিক্ষিত নহওক কিয় এয়াৰফোনডালক কিন্তু হেডফোন বুলিয়েই কয়। Hey guys, good morning. Welcome to my YouTube channel. আপোনালোকৰ খবৰ বাৰু কেনেকুৱা? আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওক যাতে আপোনালোকৰ ভাল হওক। এতিয়া মায়ে এতিয়া ছাগলী লৰাই দিব আহিব দিছে। ছাগলী এতিয়া লাৰিব দিছে আৰু এয়া এতিয়া এইটোৱে ছাগলী হয় আমাৰ আৰু এই ছাগলীটো এতিয়া মই লাৰি দিওঁ আৰু এয়া চাওক লাৰি দিলোঁ। আৰু ছাগলী লাৰি ক'ত আহিলোঁ আপোনালোকে চাওক। ইয়া এইখন স্কুল হয় আমাৰ আৰু সৰুতে ইয়াতে পঢ়িছিলোঁ আৰু ইয়াতে এইটো চাওক ইয়াত টয়লেট বনাই আছে। এইটো নতুনকৈ টয়লেট বনাই আছে আৰু ইয়াৰে ল'ৰা ছোৱালীবিলাকে আৰু ইয়াতে হাগু দিব আৰু দিব সেইকাৰণে বনাই থকা হৈছে। ইয়াত নতুনকৈ বনাইছে, ইয়াতে যাব নোৱাৰি মই ইয়াতে নতুনকৈ বনাইছে নে আৰু খুলিব নোৱাৰি। সৰুতে মই পঢ়িছিলোঁ আৰু এইখন স্কুলতে ইয়াতে পঢ়িছিলোঁ এইখন ফিল্ড। আৰু চাওক আপোনালোকে নামটো চাওক মালিবাৰী, ইয়াৰ নামটো চাওক মালিবাৰী প্ৰাথমিক বিদ্যালয় স্থাপিত 1990 চন ডাকঘৰ হালদা জিলা দৰং অসম। এয়া চাওক আৰু ইয়াতে কাম কৰিছে, ইয়াত চিমেণ্ট বিলাক ইয়াতে থৈছে আৰু ইয়াতে কি লেখা আছে ডাঙৰকৈ আপোনালোকে পঢ়িছে চাব। এয়া স্কুল আৰু স্কুল এতিয়া বন্ধ দিছে। আপোনালোকে এইটো বাৰু কেনে লাগিছে এটা কমেণ্ট কৰি জনাবাচোন। এই পিকচাৰটো আপোনালোকে কেনে পালে কমেণ্ট এটা কৰি জনাব। এইটো আগতে বনোৱা হয় এইটো টয়লেট। এইটো ৰান্ধনী ঘৰ, এইটো ৰান্ধনী ঘৰ আৰু ইয়াতে লিখায়ে আছে ডাঙৰকৈ মধ্য ভোজন বুলি। ইয়াতে আৰু খাদ্য বনোৱা হয়। কি চাই আছে আৰু ইহঁতে চাওক কেনেকৈ চাই আছে। এই পিকচাৰ কাৰোবাৰ স্কুলত আহোঁতে আৰু হগা লাগে, এই হগা লাগিলেই তাতে হাগিব পাৰে। তাতে বনাই আছে নতুনকৈ ইটা চিটা এইবিলাক আনিছে। ইয়াতে সৰুতে পঢ়িছিলোঁ আৰু এতিয়া ইয়াৰ পৰাই পাছ কৰি যায় আৰু এতিয়া মই আগত পঢ়িছিলোঁ আৰু এইটোহে কয় পইচা থাকিলে কিবা এটা কৰিম আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ কাষ চাপিম নে কি কয়? মানুহে যিমানেই শিক্ষিত নহওক কিয় এয়াৰফোনডালক কিন্তু হেডফোন বুলিয়েই কয়। আপোনালোকে কি বুলি কয় প্লিজ কমেণ্ট এটা কৰি জনাব। অপেক্ষা সদায় মাথো সেইজনৰ বাবেহে কৰিবা যিজনে ঘূৰি আহোঁতে তোমালৈ এটা খোৱা বস্তু লৈ আহে। মই কিন্তু অপেক্ষা সেইজনৰ বাবেহে কৰোঁ। কিন্তু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিলোঁ আৰু যদি ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব